উপায় নাই আৰু মই কৈছোঁ মানে জীৱনটোত নাটকৰ শেষ নাই মানে কি যে হ'ব মই গেৰাণ্টি দি কৈছোঁ আপুনি একদিনত শেষ কৰিব নোৱাৰে ইয়াত এটা একদম সাংঘাতিক আচৰিত বস্তু দেখিলোঁ কিন্তু আমাৰতো গমেই পায় আজি কি নকৈছোঁ জীৱনটোত মানে নাটকৰ শেষ নাই আমাৰ যিখন ফ্লাইট আছিলে মুম্বাইৰ পৰা গুৱাহাটীলৈকে সেই ফ্লাইটখন আজি কেঞ্চেল আছে গুৱাহাটীত বতৰ বেয়া কাৰণে ফ্লাইট কেঞ্চেল কৰিছে এতিয়া প্ৰব্লেমটো হৈছে আজি টিকেট নাই কালি টিকেট নাই পৰহি ৰাতিপুৱা আছে এতিয়া টিকেটটো বাৰু এওঁলোকৰ ফালৰ পৰা দিব কিন্তু ইয়াত থকা খোৱা এই দুদিনৰ খৰচ আমাৰ নিজৰ নকৈছোঁ মানে জীৱনটোত নাটকৰ শেষ নাই মানে কি যে হ'ব ইমান চব বস্তু খেলি মেলি ধুনীয়াকৈ ওলাই আহিছোঁ সোনকালে অলপমান টাইম পাম বুলি কিন্তু এতিয়া আকৌ এখন নাটক আকৌ দুদিনৰ এক্সট্ৰা খৰচ হোটেল খোৱা লোৱা পৰহি আছে ৰাতিপুৱা টিকেট আমাৰ জীৱনটো কি আনকাই যাব নেকি কণ্টেণ্ট তাকেতো এনেকুৱা হৈছে ভগৱানে কণ্টেণ্ট দি আছে মই আপোনালোকক বনাই দেখাই আছোঁ কেৱল হ'লেও আৰু অশান্তি লাগিছে মানে যিটো এক্সাইটমেণ্টত এয়াৰপৰ্টত সোমাইছিলোঁ তাতকৈ বেছি এটা অশান্তি টাইপ লৈ কিনে ওলাই আহিব লগা হ'ল উপায় নাই বতৰ বেয়া যিহেতুকে তেওঁলোকতো উঠিব নোৱাৰি যোৱাকেইদিন মানে ঘূৰা ফুৰা জ'চটো আছিল কিন্তু আজি ইমান ধুনীয়াকৈ পেকিং চেকিং কৰি ঘৰ যাম বুলি আহিছোঁ এতিয়া কেঞ্চেল হ'লে মানে অশান্তি লাগে এতিয়া আৰু ঘূৰা ফুৰা জ'চটো নাই আৰু এতিয়া তাতে আৰু দুদিনৰ খৰচ আছে দুদিনৰ টাইম আছে গমেই পায় মোৰ টিউশ্যন পাতি থাকে ত' সেই হিচাপে মোৰ মানে মিলাই থোৱা আছিলে যে যাই পেলাই মই 25 টকা টিউশ্যন কৰিম উপায় নাই আৰু ইয়াৰ পৰা আমাক পৰহিৰ কাৰণে টিকেট কেইটা দিলে বেলেগ কি কৰিম আৰু এতিয়া সেই ৰুমলৈকে যাওঁ য'ত আছিলোঁ তেওঁলোকক ফোন কৰিলোঁ আজি আৰু কালিৰ কাৰণে আকৌ থাকিব লাগিব কিন্তু ভালেই হৈ থাকে নে বেয়া হৈ থাকে কেতিয়াবা ধৰিবই নোৱাৰোঁ মানে কি কৰিব বিচাৰে হাঁহিও উঠে অশান্তিও লাগে উপায় নোহোৱা হৈছে এনে যোৱা ৰাতি হোৱা নাই তাতে ইমান বোৰ নাটক মানে একদম নেক্সট লেভেলত অশান্তি লাগিছে ইয়াতে ষ্টেচনবোৰত এটা বস্তু ভাল বাৰু টিকেট নিজে কাটি ল'ব পাৰি এনেকুৱা ATM টাইপৰ মেচিন আছে ক'ত যাব লাগে চিলেক্ট কৰিলে হ'ল পে' কৰিলে হ'ল লেঠা নাই লাইনত থৈ থাকিব নালাগে আৰু কাউণ্টাৰত টিকেট কাটিবৰ কাৰণে লোকেল ট্ৰেইনত এটা ভাল বাৰু ভাড়া বহুত বেছি কম মানে 5-10 টকা এটাই প্ৰব্লেম ভিৰ বহুত বেছি তাতে আৰু এনেকুৱা লাগেজ থাকিলে আৰু দিগদাৰ বাকী যি হওক এইকেইদিন কিন্তু বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল মানে ভালৰ পৰা বেয়ালৈ শান্তিৰ পৰা অশান্তিলৈ মানে চব হৈছে ইয়াতে মানুহবিলাকৰ উঠাৰো ধৈৰ্য নাই নামাৰো ধৈৰ্য নাই চিট খালি থাকিলে জাপ মাৰি উঠিব অঁ এনেকুৱা চিট খালি থাকিলেও জাপ মাৰি দৌৰা দৌৰিকৈ উঠে গাড়ীখন ৰখাৰ কাৰণে ধৈৰ্য নাই জাপ মাৰি নামে সেনেকুৱাই বাকী যি হওক মোৰ ছাত্ৰীটো চাই দেখিব পাৰিছে চাগে যে ভাগৰ টোপনি অশান্তি চব লাগিছে এতিয়া ৰুমত ডাইৰেক্ট টোপনি মাৰিম খোৱা অলপ কি কৰোঁ চাওঁ বাকী কালি কিন্তু প্লেনিং নাই কাৰণ কালি আমি ইয়াত হোৱা নাছিলোঁ গতিকে কালি চাওঁ কি কৰোঁ এতিয়ালৈকে আমি হোৱা নাই হেল্ল' গাইজ ৱেলকাম টু এ নিউ ডে এতিয়া প্ৰায় দুপৰীয়া 1টা বাজে ভাবিছিলোঁ ক'তো ওলাই নাযাওঁ বুলি কিন্তু আছোঁৱে যিহেতুকে ভাবিলোঁ এনেই ৰুমটো পৰি থকাতকৈ অকণমান মুম্বাইখন ঘূৰি আহোঁৱে আৰু কৈছিলোঁ এই দুদিনৰ আমাৰ এক্সট্ৰা খৰচ গতিকে আজিৰ ভিডিঅ'টোত বা আজিৰ দিনটোত আমি এই ট্ৰাই কৰিম যে কিমান কম খৰচত মুম্বাইত চলিব পাৰি খোৱাৰ ক্ষেত্ৰতে হওক ট্ৰেভেলৰ ক্ষেত্ৰতে হওক সেই গোটেইখিনি আপোনালোকক দেখাম যোৱাকালি গোটেই পেকিং চেকিং কৰি একেবাৰে এয়াৰপৰ্টলৈকে গৈছিলোঁ যিহেতুকে অশান্তি লাগিছিলে ফ্লাইটখন কেঞ্চেল হয় এতিয়া আৰু অশান্তি কৰি থাকি কি লাভ যিটো হৈ গ'লটো হৈ গ'লে গতিকে আছোঁ যিহেতুকে অলপ বস্তুটোক এনজয় কৰাই ভাল এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কথা গতিকে হেল্ডি বস্তু এটাই খাওঁ এতিয়া আমি খাম ফ্ৰুইট চালাড চ' এনেকুৱা ফ্ৰুইট চালাড এখন লয় 30 টকাকৈ লয় চ' এয়া প্ৰথম খৰচ 30 টকা ইয়াত বস্তু ভালেখিনি আছে হেল্ডিও হয় ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে পাৰফেক্ট বস্তু গেটৱে অফ ইণ্ডিয়াৰ ওচৰতে আছে ছত্ৰপতি শিৱাজী মিউজিয়াম এতিয়া তালৈকে আহিছোঁ গেটৱে অফ ইণ্ডিয়া তাৰ পৰা খোজকাঢ়ি আহিব পাৰে বেছি দূৰ নহয় 1 কিলোমিটাৰ নহ'বহে ইয়াতে পাৰ পাৰ্চন ইণ্ডিয়ানৰ কাৰণে 150 টকাকৈ আৰু ফৰেনাৰৰ কাৰণে 700 টকাকৈ এইটোৱে হৈছে ছত্ৰপতি শিৱাজী মিউজিয়ামৰ বিল্ডিংটো এতিয়া বিল্ডিঙৰ ভিতৰত যাওঁ বলক চাওঁ কি আছে একদম এক্সাইটিং বা হিষ্ট্ৰিকেল বস্তু এই মিউজিয়ামটোৰ নাম আগতে আছিলে প্ৰিন্স অফ ৱেলছ মিউজিয়াম অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া পিছত এই মিউজিয়ামটোৰ নাম চেঞ্জ কৰি কিনে ছত্ৰপতি শিৱাজী মহাৰাজ বস্তু সংগ্ৰহালয় ৰখা হৈছিল মিউজিয়ামটোত সোমোৱাৰ লগে লগে প্ৰথম দেখিব এই লটাছ মেডেলিয়নটো 1905 চনত এই মিউজিয়ামটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল 1914 চনত মিউজিয়ামটো বনোৱা কমপ্লিট হৈছিল আৰু 1922 চনত এই মিউজিয়ামটো পাব্লিকৰ কাৰণে অ'পেন কৰা হৈছিল এইটোৱে মিউজিয়ামৰ ফ্ৰণ্ট পাৰ্টটো আৰু মাজতে এটা নটৰাজৰ মূৰ্তি আছে আৰ্কিটেকচাৰৰ ফালৰ পৰা মিউজিয়ামটো বহুতেই বেছি ধুনীয়া এটা পুৰা ভিণ্টেজ লুক আছে কাৰণ বহুত বেছি পুৰণা ন আৰু ইয়াৰে প্ৰথম ৰুমটোত সোমায়ে জৈন ধৰ্ম হিন্দু ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ 3টা ডাঙৰ প্ৰতিমূৰ্তি দেখা পাব এইটো ছেগমেণ্ট হৈছে জৈন ধৰ্মৰ এইটো ৰুমত বুদ্ধ ধৰ্মৰ বস্তু কিছুমান আছে এইখিনি আছিলে তলত থকাখিনি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ আছে এইফালে এটা ৰাস্তা আছে এইফালে এটা আছে অলপ ওপৰত চাওক এইবিলাক আছিল ৰজা মহাৰজাসকলৰ হুক্কা গোলাপদানি ৱাইন থোৱা বা পাণ থোৱা বাচনবোৰ এইটো কি মজা বস্তু চাওকচোন বনৰীয়া জন্তুৰ শিঙেৰে বনোৱা এটা লেম্প ৱাও ইয়াত মানে মুম্বাইত ডেইলি বিজি লাইফৰ ধুনীয়া এটা ভিউ বনাইছে মেট্ৰ' ট্ৰেইনেই হওক বা বাছতে হওক চবতে একেধৰণৰ সেই ওলমা ওলমি তাকে লৈ এটা ধুনীয়া মূৰ্তি বনাইছে মানে মুম্বাই চহৰখন মানে বহুতেই বেছি ব্যস্ত চহৰ চ' চবতে এনেকুৱা ধৰণৰ ভিৰ আহিব ট্ৰেইনেই হওক বাছেই হওক বা ৰাস্তাতে হওক বহুত ডাঙৰ
বহুতখিনি বস্তু আছে। এই কষ্টিউমযোৰ চাওক, এই কষ্টিউমযোৰ যোনে বনাইছে মানে ভানু আথেইয়া, তেখেত ফাৰ্ষ্ট ইণ্ডিয়ান যোনে অস্কাৰ পাইছিলে আৰু তেখেতে এই এইযোৰ ড্ৰেছৰ কাৰণেই সেই অস্কাৰ বঁটাটো পাইছিলে। আৰু যিটো ফেমাছ কহিনুৰ, যিটো ব্ৰিটিছে ইংলেণ্ডলৈ লৈ গৈছিলে, এইটো তাৰে এটা ৰেপ্লিকা মানে কি, এইটো অৰিজিনেল নহয়। কহিনুৰটো দেখিবলৈ এনেকুৱা আছিলে। কহিনুৰৰ বাহিৰেও বেলেগ বেলেগ পাথৰৰ ৰেপ্লিকা আছে ইয়াতে। মিউজিয়ামটো মানে বহুত বেছিয়ে ডাঙৰ, চাই শেষ কৰোঁতে আপোনাৰ দিনটো আৰামছে গুচি যাব। আমি ভালকৈতো পঢ়ি চোৱাই নাই গোটেই বস্তু। যদি ভালকৈ গোটেই বস্তু পঢ়ি চাই, মই গেৰাণ্টি দি কৈছোঁ আপুনি একদিনত শেষ কৰিব নোৱাৰে। মানে কি হৈছে, মিউজিয়ামটো এতিয়া বনোৱা নহয় ন, সেই ব্ৰিটিছৰ দিনৰে মানে। আৰু ব্ৰিটিছে বনাইছিলে বস্তুবিলাক, অকল ইয়াৰ বস্তু নহয়, গোটেই অল অভাৰ ইণ্ডিয়াত যিমান যি বস্তু আছিল, সেই শিল্পকলাৰ ক্ষেত্ৰতে হওক বা গহনাৰ ক্ষেত্ৰতে হওক, যিকোনো বস্তুৰ ক্ষেত্ৰতে চব বস্তু আনিকে ইয়াত থৈছিলে। এতিয়াই নামটো চেঞ্জ হৈছে। সেইকাৰণে মিউজিয়ামটোৰ কালেকশ্যন মানে বহুত বেছিয়ে আছে, বহুত বেছি পুৰণা বস্তু আছে, বহুত বস্তু আছে। মানে শিল্পকলাৰ পৰা, আৰ্টৰ পৰা, গহনাৰ পৰা, মুদ্ৰাৰ পৰা, মামি পৰ্যন্ত মানে বহুত বেছি কালেকশ্যন আছে। আমিতো কিছুমান বস্তু যোৱাই নাই, কিছুমান বস্তু চোৱাই নাই এতিয়াও। জাষ্ট ৱাও মানে ৱাও। আৰু AI অলৰেডি মিউজিয়াম পাই গ'ল, মানে দেখাই আছোঁ। এই যিকেইখন ফটো দেখিছে 1997 মুম্বাই হওক, সেই মুম্বাইৰ এটা এপাৰ্টমেণ্ট হওক বা দেৱদেৱী হওক, বা এটা যিটো মিক্স কম্ব, এই গোটেইখিনি ফটো হৈছে AIৰ দ্বাৰা জেনেৰেট কৰা। ইয়াত এটা একদম সাংঘাতিক আচৰিত বস্তু দেখিলোঁ, দেখাই আছোঁ আপোনালোকক। এয়া চাওক, মানুহৰ হাড়েৰে বনোৱা এপ্ৰন আৰু অলংকাৰ। ইয়াত লিখা আছে হিউমেন বোন এপ্ৰন এণ্ড কেপ, মানে মানুহৰ হাড়েৰেই এপ্ৰন বনাইছিলে, টুপি বনাইছিলে। মানে কি দিন আছিল, মানুহে নিজৰ জাতিৰে মৰাৰ পিছত এই হাড়ৰ অলংকাৰ বনাই পিন্ধিছিল বা বিক্ৰী কৰিছিল। মানে কি দিন আছিল ভাবক একবাৰ। কোনোবা মৰি গৈছে, সেই হাড়ৰে অলংকাৰ বনাই আপুনি পিন্ধি আছে, বা সেই অলংকাৰ কাৰোবাক বিক্ৰী কৰিছে, পিন্ধিছে। ভাবকচোন এবাৰ কেনে লাগিব। মিউজিয়ামত গোটেই বস্তু দেখুৱাটো সম্ভৱ নহয় বাৰু, কাৰণ বহুত ডাঙৰ মিউজিয়াম। তথাপিতো কেইটামান ইণ্টাৰেষ্টিং বস্তু সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে মিউজিয়ামটো চাই কেনে পালে সেয়া এটা কমেণ্ট এটা কৰি জনাবচোন। সোমাই আহি থাকোঁতে ভাবিছিলোঁ যে ওলাই কিনে অলপমান এই ঘাঁহ বনবোৰত বহিম, অলপমান টাইম অলপ ৰেষ্ট ল'ম। এতিয়া ইয়াত পানী দি আছে খা বাপেকে। মানে কি কপাললৈ জন্ম পালোঁ এইখন। ব'ল, এতিয়া ভোক লাগিছে, কিন্তু আমাৰতো গমেই পায় আজি কি, আজি আমি কম খৰচত খাব লাগিব। তো আমি এতিয়া খাম আমি বৰা পাও, মাত্ৰ 20 টকা। এয়া মুম্বাইৰ ফেমাছ বৰা পাও, 20 টকাকৈ। বেচিকেলি এটা আলু চপ, বন এটাৰ মাজত 20 টকা। এই বৰা পাওটোক ইণ্ডিয়ান চেণ্ডউইচ বুলি ক'ব পাৰে। চেণ্ডউইচৰ ভিতৰত কি হয়, বেলেগ বস্তু ৰখা হয় ন, এইটো চেণ্ডউইচ টাইপে। ব্ৰেড আছে, মাজত এটা আলু চপ আছে, চেণ্ডউইচ আৰু মোটামুটি ইণ্ডিয়ান চেণ্ডউইচ। বৰা পাওটো দেখি ভাবিছিলোঁ অকণমান বস্তু ক'তনো পেট ভৰিব, কিন্তু খোৱা হোৱাৰ পিছত পেটটো প্ৰায় ভৰি গৈছেই। মানে মোটামুটি ভোক নোহোৱা হৈ যায়। ইমান ডাঙৰ চহৰ নহওক কিয়, বিশেষকৈ ভাৰত বুলি ক'লে ট্ৰেফিক জাম থাকিবই। মানে এতিয়া প্ৰায় 5টাই বাজে, কেৱল অকণমান গলটো চোকান লাগি আছে, মানে বকি আছে ন ভিডিঅ'ত। আৰু এইফালে গৰমো আছে, চব কাম কৰোঁ, ভাল টাইমত ভাল বস্তু পাইছোঁ। এইফালে কুঁহিয়াৰৰ দোকান এখন আছে, কুঁহিয়াৰ খাই লওঁ ইয়াতে, মানে কুঁহিয়াৰৰ ৰস। আৰু এই যে গ্লাছ কেনেকৈ কুঁহিয়াৰৰ ৰস বলক খালোঁ। আৰু এতিয়ালৈকে আমাৰ এজনৰ 70 টকাকৈ খৰচ হৈছে। ৰাতিপুৱা 30, বৰা পাও 20, আৰু এতিয়া কুঁহিয়াৰত 20 টকা, 70 টকা। বাকী এতিয়া আমি একো নাখাওঁ আৰু, মোটামুটি 5:30 বাজে। ডাইৰেক্ট ৰাতি খানা খাম কিবা এটা। ইয়াৰ পৰা 250 টকাতে স্পৰ্টিং এটা লৈ ল'লোঁ, দেখাই আছোঁ ৰ'ব পিছত পিন্ধি পেলাই কেনেকুৱা লাগে। আৰু এই বাছবোৰত এটা বস্তু ভাল, মানে এনেকৈ চবে লাইন পাতি থাকে, মানে থেঁচা জ্বালা নহয়, লাইন পাতি উঠিব লাগিব আৰু লাইন পাতি নামিব লাগিব। বিশেষকৈ যিখন ইলেক্ট্ৰিক বাছ আছে তাতে, আৰু য'ত কণ্ডাক্টৰ নাই। মানে আপুনি কিবা দুখমনে বহি আছে কিয়? কোনোবাই কিবা দি গ'লে কামত আহিব, বৰ বেয়া দিন চলি আছে। ঘূৰি আহিলোঁ। এতিয়া আমি দুয়োটা অলপমান গেটৱে অফ ইণ্ডিয়া ইয়াতে বহি আছোঁ, বহুত বেছি মানুহ আছে। মানে কি হয়, আবেলি সময়ৰ এইখিনি ঠাইত ভাল লাগে, কিবা এটা ধুনীয়া ভাইব থাকে, এটা ভাল লাগে। আৰু হোপফুলি যাতে আজি আমাৰ লাষ্ট দিন হয়, যাতে কালিৰ ফ্লাইটখনত যদি একো যাতে নাটক নহয়। কালি ফ্লাইটখন ৰাতিপুৱা 8:30 আছে, গতিকে ইয়াৰ পৰাতো আমি 5টামান বজাত যাবই লাগিব ৰাতিপুৱা। আৰু আমি 12টামান বজাত, 12:30 মানে দুপৰীয়া 12:00-12:30 যাই পাম চাগে। হোপফুলি যাতে এইবাৰ একো নাটক নহয়, কাৰণ কালিও বহুত এক্সাইটেড গৈছিলোঁ ঘৰ যাম বুলি, অলপ মন ভাল লাগি পূৰা কৈছিলোঁৱে যে মানুহটো পূৰা একদম হেপী হৈ গৈছিলোঁ। কিন্তু যাই পেলাই যেতিয়া শুনিলোঁ বহুত বেছি অশান্তি লাগিল। কিন্তু যা হওক, তাৰপিছত আজি দিনটো ভালকৈ গ'ল। আজি মিউজিয়ামত চালোঁ, বহুখিনি বস্তু আপোনালোকক দেখালোঁ, বহুত বেছি ইণ্টাৰেষ্টিং বস্তু আছিলে। আৰু একদম ভালেই হ'ল, কাৰণ নহ'লে চাগে আমাৰ মিউজিয়ামটো মিছ হৈ গ'লে হয়, এটা বহুত ভাল বস্তু মিছ হৈ গ'লে হয়। মানে কৈছোঁ, ভগৱানে যি কৰে ভালেই কৰে। মোটামুটি অলপ খৰচ বেছি হ'ল আৰু উপায় নাই, এনেই আৰু খৰচ এনেও সিয়ে দিব লাগিব, তাৰ পৰা খৰচ কৰিছে। এতিয়া পিছত মই এনেও নিদিওঁ, হ'ব দেচোন বাৰু, ময়ে দিম বাৰু। ৰাতিৰ কাৰণে শৰ্মা ৰোল এটা পেক কৰি ল'লোঁ, কাৰণ 100 টকাকৈ এটাত। আৰু ৰোলকেইটা যিহেতু ডাঙৰ এটা খালেই পেট ভৰি যাব চাগে। তো আজিৰ দিনটোৰ কাৰণে আমাৰ খোৱা লোৱা হৈ যাব। আৰু পাৰ পাৰ্চন আমাৰ খৰচ পৰিব, সেইফালে 70 টকা আছিল, এতিয়া 100 টকা, 170 টকাকৈ। গুড মৰ্ণিং গাইজ, এতিয়া বাজিছে ৰাতিপুৱা 5টা। আমিও বেগ চেক লৈ কিনে
পূৰা পেকিং কৰি ৰেডি যাবৰ কাৰণে। সেইদিনা ধৰা নাটক নহ'লে হ'ল। এতিয়া আমি আমাৰ কেবখনৰ কাৰণে ৰখি আছোঁ। কেবখন আহি পালে এতিয়া আমি এয়াৰপৰ্টলৈকে যাম। এয়াৰপৰ্ট বাৰু আহি পালোঁ। আজি আকৌ নাটক নহ'লে ভাল আছিলে, ভালে ভালে ফ্লাইটখন পাব লাগে, মানে ঘৰ যাব লাগে আৰু। এইবাৰ আমি ফাইনেলি বৰ্ডিং পাছ পালোঁ, মানে ফ্লাইটখন কনফাৰ্ম আছে, কেঞ্চেল হোৱা নাই আকৌ। ফাইনেলি ঘৰ যাই আছোঁ। মুম্বাই এয়াৰপৰ্টটো ইমানেই বেছি ডাঙৰ যে এয়াৰপৰ্ট নহয়, সৰু সুৰা নহয় একচুৱেলি, এখন শ্বপিং মল বুলি ক'ব পাৰে। ইয়াত মানে গাড়ীৰ শ্ব'ৰুম আছে, মানুহ আনা নিয়া কৰিব কাৰণে গাড়ী আছে, বাৰ আছে, চেলুন আছে, মানে নোহোৱা বস্তু নাই মানে। ধৰক আমি এতিয়া খোজকাঢ়ি যাই আছোঁ ন, এতিয়া সেইখিনিতে কষ্ট কৰিব নালাগে ব্যৱস্থা কৰি দিছে, মানে খোজকাঢ়ি কষ্ট কৰিব নালাগে। মানে চাব হা, এইখন এখন এলিভেটৰ টাইপে আৰু এতিয়া ইয়াত এনেকৈ থিয় হ'লে হ'ল। এতিয়া আমি ইয়াৰ নিজে নিজে যাই থাকিম, মানে খোজকাঢ়িলেও কাঢ়িব পাৰিব কোনোবাই, কিন্তু আমি খোজ নাকাঢ়াকেও এনেকুৱা থিয় হৈ কিনে আৰামছে আৰু ধুনীয়াকৈ চিধাকৈ যাই থাকিব পাৰে। উইণ্ডো ছিটটো পালোঁ, ব'লক এতিয়া গুৱাহাটীলৈকে যাওঁ। ফাইনেলি গুৱাহাটী আহি পালোঁ। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ তেতিয়া চেনেলটো গ্ৰ' কৰিব আৰু আপোনালোকক তেতিয়া আৰু নতুন নতুন ঠাই দেখাব পাৰিম। আজিলৈ বাৰু এৰিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত।